हेलो फ्रेंड्स मोर नतुन भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। आज मैं লৈ আহিছো এটি নতুন ভিডিও কলকাতাৰ পৰা সুন্দৰবন যাত্ৰা। আমি কলকাতাৰ পৰা কেনেদৰে সুন্দৰবন যাত্ৰা কৰিলো। আসলতে আমি কলকাতাৰ পৰা পেকেজত আহিছো সুন্দৰবনলৈ। খুব সুন্দৰ টুৰিষ্ট প্লেস এটা হয় আৰু পেকেজত আমি কেনেদৰে আহিলো আৰু আহি পেলাই আমি কত থাকিলো কি কৰিলো ইত্যাদি কেনেকুৱা ধৰণে ইয়াতে আহিব পাৰে গোটেইখিনি কথা মই ভিডিওটিত আপোনালোকক কম, গতিকে ভিডিওটি হেখলৈ চাই থাকিব। সুন্দৰবনৰ ৰাতিপুৱা যোৱা ৰাতিটো আমি এইখন হোটেলতে কটালো আৰু এতিয়া আমাৰ আজিৰ যাত্ৰা আৰম্ভ হ'ব। আৰু আজি আমি বহুত ধুনীয়া ঠাইলৈ যাম আৰু তাত আমাক বহুত কিবা কিবি দেখুৱাব। আমাৰ ইয়াতে গাইড থাকে আৰু গাইডে লৈ যাব আমাক। আৰু আমাক বুলিয়ে নহয়, আচলতে এইখিনিত কেইবাখনো তেনেকুৱা হোটেল আছে য'ত বহুত টুৰিষ্ট আছে আৰু গোটেইখিনিকে তেনেকুৱাকৈ মিলাই লৈ যাব। এয়া চাওক সুন্দৰবনৰ ৰাতিপুৱা সকলো ৰেডি হৈ গৈছে। চাওক এতিয়া আমাৰ আজিৰ জাৰ্ণি এতিয়া আৰম্ভ হ'ব। সকলো ৰেডি হৈ পৰিছে, চাওক সকলো ৰেডি হৈ ওলাইছে। চাওক ইয়াতে আসলে লোকেল গাড়ী এইবিলাক পিলপিলি আছে আৰু এবিধ বেটেৰী আচলতে ৰিক্সা টাইপৰে, কিন্তু কিছু ডাঙৰ, বহুত মানুহ উঠিব পাৰি। তাতো ভাল লাগে, বহুত ভাল লাগিব। হেল্ল'। আজি তুমি ক'ত যাবা কোৱাচোন? আজি ডাইনোসৰ পাৰ্ক। হয় নেকি? ডাইনোসৰ পাৰ্ক। আৰু কি চাবলৈ পাবা আজি? ভালকে কৈ দিয়া। ভালকে আৰু ক'ত যাবা? টাইগাৰ চাম আৰু কিবা কিবি চাবা পাম। ৰাইনো আজি ৰাইনো নোপোৱা, কিন্তু তুমি বহুত কিবা কিবি বেলেগ এনিমেলছ কিবা কিবি দেখা পাবা আৰু। আমি এতিয়া ঘাটলৈ গৈ আছো। চাওক আমি এতিয়া ঘাটলৈ গৈ আছো আৰু এতিয়া আমি আজিৰ জাৰ্ণি আমাৰ আৰম্ভ হ'ব। আমি ভিউ পইণ্ট চাইট চিন চাবলৈ গৈ আছো এতিয়া। চাওক আমি গৈ আছো এতিয়া। চাওক ইয়াতে একদম পানী পৰিছে। অকণমান লাহে যাব লাগিব। লাহে গৈ আছো আমি এতিয়া। এইয়া চাওক, এইখন দেখিছে ন? এইখনত আমি এতিয়া উঠিম। এইখনত আমি এতিয়া যাম। সুন্দৰবনত ঘূৰিবলৈ আচলতে এদিনতে সম্ভৱ নহয়। সেয়ে আমি ইয়াতে 2 দিন আৰু 1 ৰাতি থাকিলোঁ আৰু মই ভিডিঅ'টো কেইবাটাও পাৰ্ট কৰি বনাই দিব লাগিব, নহ'লে যথেষ্ট দীঘলীয়া ভিডিঅ' হ'ব। এয়া হ'ল মোৰ পাৰ্ট 1 ভিডিঅ'। আপোনালোকে পাৰ্ট 1 চাব, তাৰপিছত মই দিম পাৰ্ট 2 ভিডিঅ' আৰু থাকিব মোৰ পাৰ্ট 3 ভিডিঅ'। গোটেইখিনি মই সুন্দৰবন দেখুৱাম, আপোনালোকে চাব। আজিৰ যাত্ৰা আৰম্ভ আমাৰ। সুন্দৰবন মানে পানীৰ মাজত, আচলতে পানীৰ মাজত, সেয়াই আচল সৌন্দৰ্য। জংঘলৰ মাজত যাব হৈছে। এয়া চাওক, নাওৰ ওপৰতে আমি আজি দিনটো কটাম এয়া। আৰু ইয়াতেই আমাৰ ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্টটো দিলে আৰু আমাৰ দুপৰীয়াৰ খানাও ইয়াতেই দিব। গোটেইখিনি সুবিধা আছে আৰু এনেদৰে আমি গোটেইখিনি মানুহ ঘূৰি পানীৰ মাজত এতিয়া যাম। কি মজা লাগিব আজি, বহুত মজা লাগিব। সকলোৱে আহক ইয়ালৈ, এবাৰ মজা ল'বলৈ আহক, ফূৰ্তি কৰিবলৈ আহক।
সেটা কি হলো ইয়াত আমাক দেখুৱাব আজি ৱাচ টাৱাৰ মেংগ্ৰথ ইণ্টাৰপ্ৰিটেশ্যন চেণ্টাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট হেডকোৱাৰ্টাৰ কুমিত পাৰ্ক পইণ্ট অফ কোৰ এৰিয়া পুল করা আছে আর আপনার একটা মানে যে কচ্ছপের একটা হেচিং পয়েন্ট আছে আর কিছু কাঠা যেগুলো রয়েছে সেইগুলো রয়েছে। তারপরে আমরা পুরো দিন সারাদিন জঙ্গলের ভিতরে কাটাবো, ছোটো ছোটো ক্যানেলের ভিতর দিয়ে যাবো, তারপরে আস্তে আস্তে নদীগুলো বড় হতে থাকবে, আবার ছোট হবে, এরকম সারাদিন আজকে আমরা মেন জঙ্গলের ভিতরে ঘুরবো। তারপরে আস্তে করে আমাদের সেই 4টের পরে জঙ্গল থেকে বেরিয়ে ব্যাক করবো। জঙ্গলটা একটু বেশি ঘোরা। ফার্স্টে কোথায় যাবে? ফার্স্টে আমরা সজনাখালি ফরেস্ট অফিসে যাবো, যেখান থেকে আমাদের চেকিং পাস করিয়ে আমরা জঙ্গলের ভিতরে এন্ট্রি। যত ঘুরে আমার অত ভালো লাগে। আচ্ছা, একদম। ৱাচ টাৱাৰ জেলি ডাবাংকি কেলফি ৱাক ডাবাংকি ৱাচ টাৱাৰ আৰু যে কিমান কি চাবলৈ পাম। পাই গ'লো আমি এতিয়া। চাওক, ৱেলকাম টু কি লিখিছে চাওক, এই যে চাওক 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 আমি কিমান মস্তি জেগা পাই গ'লো। চাওক 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 চাওকচোন, চাওক কি মজা, কি মজা, কি মজা। আমাৰ সৈতে দুগৰাকী গাইড গৈ আছে সুন্দৰবনৰ পৰা আৰু তেওঁলোকে আমাক গাইড কৰিছে আৰু বস্তুবোৰ আৰু চাবলগীয়া বস্তুবোৰ তেওঁলোকে দেখুৱাই লৈ গৈ আছে। সেইকাৰণে আমাৰ যথেষ্ট সুবিধা হৈছে। আচলতে পেকেজত আহিলে এইবোৰে সুবিধা আৰু গোটেইখিনি দায়িত্ব তেখেতসকলে আমাৰ গোটেইখিনি দায়িত্ব কেয়াৰ লৈ আছে। এইবিলাক কি গছ জানো, এনেই এইবিলাক একোতো কামত লগা নহয় নেকি? চাওকচোন গছবোৰ কিমান ধুনীয়া। কিমান ভাল লাগি আছে আমি ঘূৰি ঘূৰি। চাওকচোন কিমান ধুনীয়া, কিমান ভাল। কিমান চিৰি বগাই বগাই আহি আছো এতিয়া, চিৰি বগাই বগাই আহি আছো। এই যে চাওক, একেবাৰে আমি 4বাৰ চিৰি বগাই বগাই এইখিনি আহি পালোঁ। চাওক অলপ ভিউ পইণ্ট চাওক। চাৰিওফালে চাওকচোন, গোটেই পৰিৱেশ চাওক চাৰিওফালে। কিমান ধুনীয়া, কিমান ধুনীয়া, চাওকচোন কিমান ধুনীয়া। আমি হাত দিচ্ছি, আমি হাত দিয়ে
এবাৰ নাৱত উঠিছোঁ আকৌ নামিছোঁ, এবাৰ নাৱত উঠিছোঁ আকৌ নামিছোঁ, আকৌ চাইছোঁ চাবলগীয়া ঠাইবোৰ। আচলতে গোটেইখিনি এনেকুৱা লাগিছে যেনিবা আন্দামান নিকোবৰ দ্বীপপুঞ্জ। পানী পানী পানী, কেৱল পানী, আৰু পানীৰ পৰা নামি নামি আমি চাওঁ। ইয়াত মেইন কমিউনিকেশ্যন হ'ল নৌকা, নাৱেৰেহে ইয়াতে যাব পাৰিব, কোনো পদপথ নাই। ইয়াত কেৱল পানীৰ পৰা পানীয়ে পানীয়ে গৈহে আপুনি এনেকুৱা ধৰণৰ এইবিলাক ভিউ পইণ্টবোৰ পাই যাব। এয়াই হ'ল সুন্দৰবনৰ মুখ্য আকৰ্ষণ, পানীৰ ওপৰত নাৱত ঘূৰি গৈ ভিউ পইণ্ট চোৱা। সঁচাকৈয়ে খুব নতুন অভিজ্ঞতা হ'ল। খুব ভাল লাগিল, খুবেই ভাল লাগিল। আপোনালোকে চাই থাকক, আৰু ভাল লাগি থাকিব, আকৌ ভাল লাগি থাকিব। চাওকচোন কিমান ভাল লগা। চাওক, সুন্দৰবনত সুন্দৰী গছ, সঁচাকৈ সুন্দৰ। সুন্দৰী। এই ৰূপটোৰ কথা কি ক'লে? এইখিনি কি কৈছে? ইয়াৰখিনি কথা কৈছে। কেমন লাগছে? ভালো লাগছে? ভিডিও হয় নাকি? হ্যাঁ, ভিডিও হয় না। চাওক কিমান ধুনীয়া লাগিছে ন? এই যে এইবিলাক গছৰ নাম হ'ল সুন্দৰী। সেইকাৰণে আচলতে ঠাইখনৰ নাম সুন্দৰবন। মজা। ঘূৰি ইমান যে ভাল লাগি আছে, ইমান যে আনন্দ উপভোগ কৰি আছোঁ, ক'বলৈ মোৰ ভাষা নাই, ক'বলৈ মোৰ শব্দ নাই। চাওকচোন কিমান মানুহ চাবলৈ আহিছে ইয়াতে। বিভিন্ন ঠাইৰ পৰা টুৰিষ্টসকল ইয়ালৈ আহিছে চাবলৈ, আনন্দ উপভোগ কৰিবলৈ। আপোনালোকৰ বাৰু ভাল লাগি আছেনে চাই? আপোনালোকৰ বাৰু ভিডিঅ'টো চাই ভাল লাগি আছেনে? মোৰ চেনেলটো এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ইয়াত থকা গাইডবোৰে টুৰিষ্টৰ যথেষ্ট কেয়াৰ লয়, আৰু প্ৰতিখন নাৱত কোনে কোনখনত উঠি আছিলে তেখেতসকলে মাতি আনি আচলতে নাওবোৰ উঠাই আকৌ তাৰ পৰা গৈ যাতে তাৰ পিছৰ ভিউ পইণ্টটো চাব পাৰে। গোটেই দিনটো নাৱত উঠি থাকক আৰু ভিউ পইণ্ট চাই থাকক। আমি ৰাতিপুৱা 8 বজাৰ পৰা 4 বজালৈ ঘূৰিয়ে থাকিম। নাৱৰ পৰা নামি আমি স্পটবোৰ চাওঁ, আকৌ আহি পেলাই আমি নাৱত উঠোঁ। তুমি যাবি রাখুনি আমি না গেট দিয়ে চলে উঠে আকৌ যাত্ৰা আৰম্ভ আমাৰ আগৰ
আহি আমি ব্যাঘ্ৰ প্ৰকল্প পালোঁ আৰু ব্যাঘ্ৰ প্ৰকল্পত ইয়া চাওক আমি প্ৰথমতেই দেখিলোঁ এইটো জন্তু সকলোৱে চিনি পায় একদম কাষৰ পৰা আৰু লাহে লাহে আমি ভিতৰলৈ সোমাই যাম বাকী জন্তুৰ সন্ধানত। সুন্দৰবন যাত্ৰাৰ এইটো ভিডিঅ' মোৰ পাৰ্ট 1। ইয়াৰ পিছত আৰু বহুত ভিডিঅ' আছে, আপোনালোকে বাকীবোৰ ভিডিঅ' পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 ভিডিঅ'বোৰ চাই থাকিব দেই।